বিশেষকৈ আমাৰ EM ডাঙৰীয়াই অকল এই ভকতপাৰাত নহয় BTCৰ বিভিন্ন অঞ্চলত য'ত আগতে ইৰিগেশ্যন বানবিলাক হয় কোনোবা এটা চেণ্ট্ৰেল স্কিম বা ষ্টেট স্কিমেৰে কৰা হৈছিলে কিন্তু BTCৰ SOPD ফাণ্ডৰ দ্বাৰাই তেনেকৈ ডাঙৰ ডাঙৰ কিছুমান ইৰিগেশ্যন বান ইতিমধ্যে বনোৱা হৈছে। ইয়াত আগত এটা বান আছিলে যিটো নাবাৰ্ডৰ বনাইছিলে সেইটো ভাঙি গ'ল আৰু এতিয়া ৰাইজৰ অনুৰোধ হিচাপে এই বানটো বনোৱা হৈ গ'ল। মই চালোঁ এইটো বহুত সুন্দৰ হৈছে, খালি অলপ সৰু সুৰা কাম পিছফালে বাকী আছে, সেইখিনি কৰি দিয়াৰ পিছত মই ভাবিছোঁ এনাদাৰ 10 to 15 ইয়াৰ্ছৰ কাৰণে এইটো পাৰ্মানেণ্ট হৈ যাব। আৰু ভকতপাৰা অঞ্চল বা এই বৃহত্তৰ অঞ্চলত মানুহ বহুত ভালকৈ খেতি কৰে আৰু এতিয়া আমি চবেই বিচাৰিছোঁ যে খেতিটো এবাৰ নহয়, খেতিটো 3 বাৰ হ'ব লাগে আৰু যেনেকৈ বিচাৰে খেতিয়কসকলে তেনেকৈ এনি টাইম খেতি কৰিব পৰা এটা পৰিৱেশ থাকিব লাগে। আৰু ইয়াত মূল খেতি বুলি ক'লে ধান খেতিটো মানে পানীয়ে চবচে প্ৰয়োজন। বাকী আপুনি যিটো ৰবি শস্য বা বেলেগ বেলেগ শস্য আছে কিছুমানত পানী কম লাগে, কিন্তু পানী থাকিলে খেতিয়কে মানে খুব সুস্থ মনেৰে কামখিনি কৰিব পাৰে। আৰু ইয়াত আমি BTC অঞ্চলত যিটো নেকি ভূমিৰ তলৰ পৰা পানী উঠোৱা এইটো অলপ কমাব বিচাৰিছোঁ, কাৰণ যিটো পানীৰ লেয়াৰটো বিভিন্ন ঠাইত কমি গৈছে। তো এই অঞ্চলত ভালে আছে, কিন্তু তথাপিতো আমি যিটো চ'ৰ্চৰ পানী আছে সেইটো মানে খোৱাৰ কাৰণে হওক বা এগ্ৰিকালচাৰে হওক এইটো ব্যৱহাৰ কৰিব চেষ্টা কৰি আছোঁ। আৰু এগ্ৰিকালচাৰৰ কাৰণে বিশেষকৈ আমি মাটিৰ তলৰ পৰা পানী ওলোৱাতকৈ এনেকুৱা চ'ৰ্চৰ পৰা পানী পালে খেতিটো বহুত ভাল হয়। ইয়াত বাৰিষাৰ সময়ত বিভিন্ন নদ নদীবিলাকৰ পানী আহি যায়, খেতি পথাৰৰ মানে পানী আহি যায়, য'ত নেকি বিভিন্ন ধৰণৰ সাৰ আৰু নিউট্ৰিয়েণ্টবিলাক আহি যায়। সেইকাৰণে যিটো ইৰিগেশ্যন বানবিলাক আৰু বানবিলাক আমি বহুত গুৰুত্ব দিছোঁ। মই ভকতপাৰা ৰাইজক BTR চৰকাৰৰ তৰফৰ পৰা আমি নতুন বছৰৰ এটা গিফ্ট দিবলৈ পাই আনন্দিত হৈছোঁ। মই ৰাইজক এটাই অনুৰোধ কৰিছোঁ, মই দেখিছোঁ বহুত চেনজিটিভ হয় মানুহবিলাকে, আমাৰ সভাপতি ডাঙৰীয়াও বহুত চেনজিটিভ হয়, বানটো পাই পেলাই তেখেতে আৱেগিক হৈ পাৰিছে। গতিকে অনাগত দিনত এই বানটো এইটো আমি আজি অপেনিং কৰিলোঁ, সেইটো যাতে চবে কেয়াৰ কৰে, চোৱা চিতা কৰে ভালকৈ, মই সেইটোকে অনুৰোধ কৰিছোঁ। চাওক, আমি প্ৰাকৃতিকভাৱে এনেকুৱা এটা ঠাইত আছোঁ, সঁচাকৈ আমি ভগৱানক ধন্যবাদ দিব লাগিব। চব দিশৰ পৰাই এটা সুন্দৰ অঞ্চলত আমি আছোঁ। এই অঞ্চলত আমি যিখিনি আমাক নেচাৰে দিছে, এইটো বেলেগ অঞ্চলত ইয়াৰ ইমান সুবিধা নাই। পানীৰ ক্ষেত্ৰতো গোটেই ভূটান পাহাৰটো ওচৰত আছে বা ভূটান আছে, তাৰ পৰা বহুত নদীবিলাক চ'ৰ্চবিলাক আছে। প্ৰায় 21টা আমাৰ নদী ভূটান পাহাৰৰ পৰাও নামি আহিছে। সেই নদীবিলাকত 12 মাহে পানী থাকে। গতিকে সেই পানীখিনি আমি অলপমান আমাৰ টেকন'লজি ইউজ কৰি পেলাই সেইটো খেতিৰে হওক বা খোৱাৰে হওক ব্যৱহাৰ কৰিব পৰা যায়। ইতিমধ্যে ওদালগুৰি জিলাত JJMত চ'ৰ্চৰ পানীৰ দ্বাৰা যিটো নেকি গ্ৰেভিটেশ্যনেল ফ'ৰ্চৰ দ্বাৰা কোনো ইলেক্ট্ৰিক ইউজ নকৰাকৈ সেই পানীটো ইউজ কৰা আৰম্ভ কৰিছে। আৰু সেইকাৰণে অহা 10 বছৰৰ ভিতৰত BTR অঞ্চলত আমি তলৰ পৰা পানী ওলোৱাটো যাতে বন্ধ কৰিব পাৰোঁ, আহি থকা সময়ৰ কাৰণে যিটো আমাৰ নেচাৰ সেইটো প্ৰিজাৰ্ভ কৰাৰ কাৰণে আমি বড়োলেণ্ড গ্ৰীণ মিছনৰ দ্বাৰা ইয়াৰ ৰুৰকীৰ কিছুমান এক্সপাৰ্ট লৈ আহি ষ্টাডি ৰিচাৰ্চ আৰম্ভ হৈছে। জাৰ্মানী ইঞ্জিনিয়াৰিং সকলো আহিছে, তেখেতসকলৰ দ্বাৰা ষ্টাডি আমাৰ চলি আছে। গতিকে কোকৰাঝাৰৰ পৰা লৈ পেলাই ওদালগুৰিলৈকে আমাৰ যিমানখিনি BTC অঞ্চল আছে, আমি চ'ৰ্চৰ পানীটো ইউজ কৰাৰ কাৰণে, নদীৰ পানীটো ইউজ কৰাৰ কাৰণে এটা চিন্তা কৰা হৈছে। আৰু আমি ইউজ কৰাৰ পিছত আমাৰ ওচৰৰ ডিষ্ট্ৰিক্টবিলাক, BTCৰ বাহিৰৰ ওচৰৰ ডিষ্ট্ৰিক্টবিলাকো এই পানীৰ সুবিধাটো পাব। ৰাজনীতিৰ কথা সুধিব পাৰিম যে আপুনি নতুন প্ৰজন্মক চান্স দিম বুলি কৈছে, হয়তো পুৰণি বহু MCLA কথা যাব নাই, টিকেটৰ কথাটো আহি পোৱা নাই এতিয়া। নতুন প্ৰজন্ম মানে মই পলিটিকেল কথা কোৱা নাই, যে আমাৰ নতুন প্ৰজন্মত যুৱতীসকল আছে যিসকলে স্কুল কলেজৰ বাহিৰত ওলাই আহিছে, সেইটো ডাঙৰ নাম্বাৰ এটা আছে, সংখ্যা এটা আছে। এই সংখ্যা যিসকলে চাকৰি বাকৰি সংস্থাপন কৰিব, ইয়াৰ বাহিৰে যিখিনি আছে সেইসকলক আমি ছ'চিয়েল ৱৰ্ক, পলিটিকেলতে হওক বা বিভিন্ন কামত তেখেতসকলক এংগেজ কৰিব লাগিব। সেইকাৰণে নতুন য়ং যিটো জেনেৰেশ্যন আছে, যিয়ে আহি থকা 50 বছৰত, আহি থকা 30 বছৰত ছ'চাইটিৰ কাৰণে কাম কৰিব, তেখেতসকলক টাৰ্গেট কৰি আমাৰ শিক্ষা, আমাৰ সামাজিক পৰিৱৰ্তন, আমাৰ যিবিলাক জীৱিকা, লাইভলিহুড, এই গোটেই কথাখিনি আজি BTR চৰকাৰে আমি চিন্তা কৰিছোঁ। আৰু অহা মাৰ্চ মাহত আমি চৰকাৰৰ এটা ভিজন ডকুমেণ্ট ৰিলিজ কৰিম।
আমি এই ডিচেম্বৰ মাহৰ 30 তাৰিখত কমিউনিটি ভিজন ডকুমেণ্ট আমি ৰিলিজ কৰিছোঁ, কিন্তু অহা মাৰ্চ মাহৰ ভিতৰত আমি চৰকাৰৰ ভিজন ডকুমেণ্ট ৰিলিজ কৰিম, য'ত আমাৰ চৰকাৰখনে অহা 5 বছৰত নেক্সট আহিলে কি কাম কৰিম আৰু ইয়াৰ পিছত অহা 50 বছৰত বিটিআৰ অঞ্চলৰ ৰাইজে কি কাম কৰিব, কি চিন্তা কৰিব, এই গোটেই কথাখিনিৰ এটা ৰোড মেপ আমি অহা মাৰ্চত ৰাইজৰ ওচৰত আমি ৰিলিজ কৰিম। নিৰ্বাচনৰ কিবা তাৰিখ যদি এতিয়ালৈকে তেনেকুৱা অহা নাই। নিৰ্বাচনটোতো আৰু পলিটিক্স কৰা দিনৰ পৰাই নিৰ্বাচনৰ কথাটো সদায় মনত থাকে, গতিকে আৰু আহিব যাব সেইটোতো এটা গণতান্ত্ৰিক পৰ্ব, তাত আৰু বেছি হেডেক হ'ব লগা নাই। হেডেকটো হ'ল কি যে আগৰ সময়ত ব্ৰিটিছ অঞ্চলত যেতিয়া অলপ কাৰোবাৰ বাহুবল কিবা কিবি আছিলে, ভয় ভাবুকি, সেই সময়ত অলপমান পৰিৱেশটো তেনেকুৱা আছিলে। এতিয়া আৰু শান্তি অহাৰ লগে লগে যিসকলে টকা পইচা বল প্ৰয়োগ কৰি ইলেকশ্যন কৰিছিলে সেইবিলাক লাহে লাহে আউট হৈ গ'ল। গতিকে শান্তিৰ পৰিৱেশত সেইসকল মানুহে আৰু পলিটিক্স কৰিব নোৱাৰে। গতিকে আজি বড়োলেণ্ডৰ গণতন্ত্ৰ সুস্থ হ'ল, শক্তিশালী হ'ল, সবল হ'ল আৰু সকলো ৰাইজে মুক্ত মনেৰে ইয়াতে কথা ক'ব পৰা হ'ল, কাম কৰিব পৰা হ'ল। এই পৰিৱেশটোৱে আমাৰ সফলতা। সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন জাতি জনগোষ্ঠীৰ যি ভিজন ডকুমেণ্ট ওলাইছে তাত সহযোগ কৰা নাই নেকি? নাই, সহযোগ কৰা নাই নহয়। সদৌ অসম ছাত্ৰ সন্থা হ'ল সকলো জনগোষ্ঠীৰ কাৰণে, তো সকলো জনগোষ্ঠীক লৈ সদৌ অসম ছাত্ৰ সন্থা। গতিকে ভিজন ডকুমেণ্টত এটা জনগোষ্ঠীৰ বনোৱা হৈছে। তো সদৌ অসম ছাত্ৰ সন্থাই কলিতাৰো ক'ব লাগিব, বড়োৰো ক'ব লাগিব, শৰণীয়াৰো ক'ব লাগিব, চবৰো ক'ব লাগিব। কিন্তু ভিজন ডকুমেণ্টটো পাৰ্টিকুলাৰ এতিয়া কলিতাসকলৰ, সূত্ৰধৰৰ, হাজঙৰ, গাৰৰ চবৰো। তো সেইকাৰণে সদৌ অসম ছাত্ৰ সন্থা উপদেষ্টা ডক্টৰ সৌম্য কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া মোৰ লগত কথা পাতিছে আৰু তেখেতসকলে শুভেচ্ছা জনাইছে আৰু তেখেতসকলৰ লগত মাজে মাজে আমি আলোচনা কৰি থাকোঁ, ভূমিৰ সমস্যা, শিক্ষাৰ সমস্যা এইবিলাক লৈ পেলাই।